সমস্যা হৈছে আমি এতিয়া 175জন শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াত কন্ট্ৰেক্টুৱেল হিচাপে আছো আৰু এই আমি বৰ্তমান 8,000 টকাকৈ মাহিলী ছমাহৰ মূৰে মূৰে পাওঁ আৰু এই ছমাহৰ মূৰে মূৰে পালে আমাৰ যিটো মুদ্ৰাস্ফীতিৰ সময়ত আমি এই 8,000 টকাৰে আমাৰ নুকুলে। কোনটো চৰকাৰে আপোনালোকক এপইণ্টমেণ্ট দিছিলে আৰু কিহৰ ভিত্তিত দিছিলে আপোনালোকক? আমাক 2015 10 ফেব্ৰুৱাৰী তাৰিখে ভিডিঅ' ৰেকৰ্ড দিনা হাগ্ৰামা মহিলাৰীয়ে চৰকাৰে দিছিলে। আমাৰ তেতিয়া আছিলে 3,300 লাগি পৰ্যায়ক্ৰমে তেওঁলোকৰ ৰেগুলাৰ হৈ গ'ল। অসম চৰকাৰৰ অধীনতো তেওঁলোকে ৰেগুলাৰ পালে। গতিকে আমি যোৱা 2023ত আমাৰ শেষত গৈ 373জন আছিলো আমি। তাৰে 2023ত আমাৰ কিছু সংখ্যকক ৰেগুলাৰ কৰিলে, বয়সৰ ভিত্তিত তেওঁলোকক ৰেগুলাৰ কৰিলে। এতিয়া আমি 175জন থাকি গ'লো। আমি চৰকাৰক দাবী জনাই আছো আমাক ৰেগুলাৰ কৰিব লাগে, যিহেতু আমাৰ কিছু সংখ্যকক বয়সৰ ভিত্তিত তেওঁলোকে ৰেগুলাৰ কৰিলে, গতিকে আমাকো তেনেকুৱাকৈ কৰিব পাৰে। তাৰ উপৰি এটা ব্যৱস্থা আছে যে অসম চৰকাৰে তেওঁলোকক অসম চৰকাৰে গোটেই যিবিলাক BTC অসমত যিবিলাক কন্ট্ৰেক্টুৱেল শিক্ষক আছিলে তেওঁলোকক স্পেচিয়েল ড্ৰাইভৰ অধীনত তেওঁলোকক ৰেগুলাৰ কৰিলে। আমি শুনিব পোৱা মতে এতিয়াও ড্ৰাইভৰ পোষ্ট ক্ৰিয়েট কৰা, অসম চৰকাৰে পোষ্ট ক্ৰিয়েট কৰা, যেহেতু মিত্ৰদলৰ চৰকাৰ যেতিয়া চৰকাৰ চলি আছে প্ৰমোদ বড়োৰ নেতৃত্বত, গতিকে তেওঁলোকে তেনেকুৱাকৈ আমাকো যদি স্পেচিয়েল ড্ৰাইভৰ নি এতিয়াও কৰিব পাৰে, নতুবা তেওঁলোকে যদি SIৰ ভিত্তি SI হৈ আহিলে দিম বুলি কৈছে, অতি সোনকালে আমাক ডিচেম্বৰৰ ভিতৰত যাতে আমাক এই ৰেগুলাৰাইজ কৰে সেইটো আমি দাবী জনাইছো। কিয়নো আমাৰ মাজৰ পৰা বহুত শিক্ষক আমি হেৰুৱাব লগা হৈছে। যোৱা 23 নৱেম্বৰ তাৰিখেও আমাৰ শিক্ষক এজনে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। তেওঁৰ নাম হৈছে শক্তি কৃষ্ণ পাল। গতিকে তাৰোপৰি আমাৰ এজন শিক্ষক এতিয়াও কেঞ্চাৰ ৰোগত ভুগি আছে, শামছুল হক কোকৰাঝাৰৰ। গতিকে এনেকুৱাকৈ আমাৰ মাজৰ পৰা এতিয়ালৈকে আমি 5জন শিক্ষকক আমি হেৰুৱাব লগা হৈছে। গতিকে এইবিলাক হৈছে আমাৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে হৈছে। আপোনালোকৰ যি বেতন সেই বেতনে কিমানকৈ দি আছে? 8,000 টকা। 8,000 টকা এতিয়া আপোনালোকৰ ঘৰ নচলে, কাৰণ আমাক এতিয়া BTCত শিক্ষকৰ বহুত অভাৱ। তদুপৰি আমাৰ শিক্ষক বিলাকক বিভিন্ন কামত খটুৱাই আছে। NRC, মেট্ৰিক ডিউটি, মেট্ৰিকৰ বহি চোৱা, ইলেকশ্যনৰ প্ৰিজাইডিং, এনেকুৱা ডিউটিত খটুৱাই আছে। এতিয়া আমাৰ মাজতে কিছু সংখ্যকক BLO পৰ্যন্ত ডিউটিত খটুৱাই আছে। ডিউটি যদি আমি গোটেইখিনি কৰিব লাগে, আমি দৰমহা কিয় নাপাম? আমি চৰকাৰক দাবী জনাইছো যে তেওঁলোকে আমাক এই যিটো নিয়মীয়কৰণৰ জৰিয়তে আমাক এই ন্যায্য প্ৰাপ্তি দিয়ে। বৰ্তমান চৰকাৰ বিজেপি চৰকাৰৰ মুখ্য প্ৰমোদ বড়ো, তেওঁৰ ওচৰত আমাৰ আহ্বান থাকিব যে আমাক অতি শীঘ্ৰে আমাক নিয়মীয়াকৰণ কৰে আৰু আমাৰ পৰিয়ালকেইটা মানে উদ্ধাৰ কৰে, সেইটোৱে আমাৰ দাবী। মই শিক্ষক হিচাপে এটাই কথা কওঁ, বৰ্তমান সময়ত আমাৰ BTRৰ যি শিক্ষা ব্যৱস্থা অতি শোচনীয় অৱস্থা হৈ আছে। কিয়নো মই নিজে যিখন বিদ্যালয়ত কাম কৰি আছো, সেই বিদ্যালয়খনতো আপোনাৰ 180 জন আমি ছাত্ৰ ছাত্ৰী আছে। 180 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আমি মাত্ৰ 2জন শিক্ষক। নিয়মীয়া শিক্ষক আমাৰ হেড বাইদেউ গৰাকী আছে আৰু লগত মই 6 মহীয়া কন্ট্ৰেক্টুৱেল টেট টিচাৰ হিচাপে কাম কৰি আছো। আমি দুজনে এখন বিদ্যালয় 180 জনীয়া ষ্টুডেণ্টৰ এখন বিদ্যালয় চলাই আছো। সেই তেনেকুৱা দুৰৱস্থাত ভুগি আছে আমাৰ BTRৰ বিদ্যালয়সমূহ। আৰু তাৰোপৰি আমি 8,000 টকাত আমাৰ পৰিয়াল চলোৱাটো অতি কঠিন হৈ পৰিছে, বা আমাৰ যি ল'ৰা ছোৱালীক পঢ়োৱাৰ কথা, আমাৰ পৰিয়াল চলোৱাৰ কথা, আমাৰ বেমাৰ আজাৰ হলে মা দেউতাক চোৱাৰ কথা, এইবিলাক আমাৰ 8,000 টকাত নচলা হৈছে। গতিকে আমাৰ এতিয়া BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ এটাই আহ্বান, অতি সোনকালে আমাক যাতে নিয়মীয়া কৰে, আৰু লগতে আমাৰ মাজৰ পৰা 2-এজনকৈ যিহেতুকে শিক্ষক ইতিমধ্যে হেৰাই গৈ আছে, তেখেতসকলেও আৰ্থিক দৈন্যতাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছে। কিছুমানে বেমাৰত ভুগিছে, চিকিৎসা কৰিব পৰা নাই পইচাৰ অভাৱত, আন কিছুমানে পইচাৰ অভাৱত তেওঁলোকে ভৰণ পোষণ দিব নোৱাৰে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে। গতিকে যাতে এই 175 জন আছো আমি এতিয়া, এখেতসকলক এইখিনিক অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰে আৰু
মানে ডিচেম্বৰৰ ভিতৰত নিয়মীয়াকৰণ কৰিব লাগে, সেইখিনি আমি দাবী জনাইছো। তেনে ক্ষেত্ৰত দেখা গৈছে যে বিটিআৰ চৰকাৰে লেহেমগতি আৰু অমান্য তাৰে শিক্ষকসকলক দৃষ্টিগোচৰ হৈছে। আমি তেনেকুৱাই অনুভৱ কৰিছো। আমাক বিটিআৰ চৰকাৰে খটুৱাই আছে কামত, কিন্তু আমাক যে প্ৰাপ্য আমাক দিয়া নাই তেখেতসকলে। তাৰ বাবে আমি খুব দুখেৰে আজি বিটিআৰ চৰকাৰক আমি আহ্বান জনাইছো, তেখেতসকলে আমাৰ প্ৰাপ্যখিনিও যাতে আমাক অতি শীঘ্ৰে আমাৰ মানে দাবীখিনি মানি চলে, আমাক গোটেইখিনি কৰি দিয়ে। এইখিনিতে আমাৰ প্ৰমোদ বড়ো চৰকাৰে আমাক প্ৰথম অৱস্থাত যথেষ্ট ভাল কামো কৰিছে আমাৰ ক্ষেত্ৰত। আমি তেখেতসকলক ধন্যবাদো দিব লাগিব। এই ক্ষেত্ৰত আমি যি সময়ত 2015 চনৰ পৰা কাম কৰি আছিলো, 45 মাহ আমি বকয়া পাবলৈ বাকী আছিলো। সেইখিনি আমাৰ বিটিআৰ বৰ্তমান যি প্ৰমোদ বড়ো চৰকাৰ, এই চৰকাৰে আহিয়ে আমাক 45 মাহৰ বকয়াটো দিছিলে, বা বৰ্তমান সময়ত আমি 6 মাহৰ মূৰে মূৰে দৰমহাখিনি পাইছো। কিন্তু যি দৰমহাখিনি আমি পাইছো 6 মাহৰ মূৰে মূৰে 8,000 টকাকৈ মাহিলী, এইখিনি আমাৰ বাবে যথেষ্ট নহয়। গতিকে তেখেতসকলে এই ক্ষেত্ৰতো কিছু চিন্তা চৰ্চা কৰি আমাক নিয়মীয়া কৰিব বুলি আশা কৰিছো। সমস্যা হৈছে যিহেতু দিনে দিনে বস্তুৰ মূল্য বৃদ্ধি বাঢ়ি গৈছে, আৰু আমাৰ দৰে আমি নিয়মীয়াকৰণৰ শিক্ষকৰ দৰে আমি কাম কৰি আছো, যিহেতু তেওঁলোকৰ দৰে আমাক প্ৰাপ্যটো আমি পোৱা নাই, আৰু অতি শীঘ্ৰে যদি আমাৰ নিয়মীয়াকৰণ নকৰে আমি হয়তো হতাশাত আমাৰ কি হয় আমি ভৱিষ্যত গম নাপাওঁ। আৰু যিহেতু মোৰো ল'ৰা ছোৱালী আছে, পঢ়া শুনাৰ খৰচ আছে আমাৰ, এতিয়া আমাৰ ডেইলি মানে আমাৰ অহা যোৱা খৰচ আছে, তাৰ উপৰিও ঘৰখন চলোৱাৰ কথা আছে। কিমান টকা পায় আপোনালোকে? মাহিলী আমি যথেষ্ট নহয়। গতিকে তেখেতসকলে এই ক্ষেত্ৰতো কিছু চিন্তা চৰ্চা কৰি আমাক নিয়মীয়া কৰিব বুলি আশা কৰিছো। বিটিআৰৰ টেট শিক্ষক দৰবতীয়া শিক্ষয়িত্ৰী বুলি ক'ব লাগিব, তেনে ক্ষেত্ৰত সমস্যা কি আপোনাৰ? আমাৰ সমস্যা হৈছে যিহেতু দিনে দিনে বস্তুৰ মূল্য বৃদ্ধি বাঢ়ি গৈছে, আৰু আমাৰ দৰে আমি নিয়মীয়াকৰণৰ শিক্ষকৰ দৰে আমি কাম কৰি আছো, যিহেতু তেওঁলোকৰ দৰে আমাক প্ৰাপ্যটো আমি পোৱা নাই, আৰু অতি শীঘ্ৰে যদি আমাৰ নিয়মীয়াকৰণ নকৰে আমি হয়তো হতাশাত আমাৰ কি হয় আমি ভৱিষ্যত গম নাপাওঁ। আৰু যিহেতু মোৰো ল'ৰা ছোৱালী আছে, পঢ়া শুনাৰ খৰচ আছে আমাৰ, এতিয়া আমাৰ ডেইলি মানে আমাৰ অহা যোৱা খৰচ আছে, তাৰ উপৰিও ঘৰখন চলোৱাৰ কথা আছে। কিমান টকা পায় আপোনালোকে? মাহিলী আমি 8,000 টকা পাওঁ মাত্ৰ। 6 মাহৰ মূৰে মূৰে এক্সটেনশ্যন কৰাৰ পিছতহে আমি দৰমহাটো পাওঁ। তাৰ কাৰণে এক্সটেনশ্যন কৰাৰ লগে লগে আকৌ দৰমহাটোও নহয়, তেতিয়ালৈকে আমি ধাৰ ল'ব লাগে, কাৰোবাৰ পৰা সুদ ল'ব লাগে। আপোনালোকৰ নিয়মীয়াকৰণ কৰাৰ কাৰণে কোনো এটা পদক্ষেপ লোৱা নাই নেকি বৰ্তমান? কৈ আছে বৰ্তমান তেওঁলোকে প্ৰমোদ বড়ো ছাৰে কৈ আছে যে SI আহিলে আমাক দি দিম, কিন্তু তাৰ আগতে SI হৈ আহিলে কিন্তু আমাক জানো। আৰু এতিয়াতো আমি অনুৰোধ জনাইছো আমাক যেন অতি সোনকালে, মানে তেওঁ যেনেদৰে কৈ আছে অতি শীঘ্ৰে আমাক নিয়মীয়াকৰণ হ'ব বুলি মানে কয়, আৰু লগ পালে কয় আপোনালোকৰ কাম চলি আছে আৰু অতি শীঘ্ৰে আপোনালোকৰ এপইণ্টমেণ্ট হ'ব বুলি কয়। আমি তেনেকে বহুত বাট চাই থাকো, কিন্তু এতিয়ালৈকে সেই দিনটো কেতিয়া আহে আমি নাজানো, আৰু সেই দিনটোৰ অপেক্ষাত আমি আটাই বাট চাই আছো। কি ক'ব আপুনি? আপুনিও যিহেতু চাওক, আমি